আপোনালোকে সকলোৱে গম পায় যে 30 জুলাইত প্ৰকাশ পাব এনআৰসিৰ খচৰাখন আৰু আপোনালোকৰ এনআৰসি খচৰাখন চোৱাৰ বাবে এই পেজখনত আপোনালোকে চাব পাৰিছে যে পাঁচটা সম্পূৰ্ণ খচৰা এনআৰসিত আপোনাৰ নাম বিচাৰি চোৱাৰ পাঁচটা পদ্ধতি এই পাঁচটা পদ্ধতি দিয়া হৈছে আপোনাৰ এনআৰসিটো কেনেকৈ চাব পাৰিব আৰু আপোনালোক জনাও যেহেতু বহুত ওয়েবসাইট বহুত হেল্পলাইন নাম্বাৰ যোগেদি দিছে কিন্তু কথা আপোনালোকে যোৱাবাৰ যেটো এনআৰসি যেটো আপোনালোকৰ ডাকখন চোৱাতে যেটো আপোনালোকৰ যেটো চোৱাৰ পদ্ধতি আছিল যেটো আপুনি অনলাইন যোগে চাইছিল কিন্তু বহুতেও গম পাওঁতে বহুতে চাব পৰা নাছিল অনলাইন যোগে বহুতে চাবৰ প্ৰব্লেম মই আজি আপোনালোকক জনাম যেটো আপোনালোকৰ সহজ পদ্ধতি আপোনালোকে একো কষ্ট নকৰাকৈ আপোনালোকৰ যেটো ডাকখন আপোনাৰ নামটো কেনেকৈ চাব পাৰিব অতি সহজে মই আপোনালোকক জনাম আৰু আপোনালোকৰ এনআৰসি বে কিছুমান কথা জনাই আছে তে আপোনালোকে কেনেকৈ ধৰণে চাব পাৰে তথাপি এবাৰ জনাই দিছোঁ আপোনালোকে জনাই দিওঁ যে 30 জুলাই 2018 পৰা 28 ছেপ্টেম্বৰ 2018 তাৰিখৰ সকলো কৰ্মদিনৰ পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ চাব পাৰিব আৰু অনলাইন যোগে যদি আপুনি চাব বিচাৰে সম্পূৰ্ণ খচৰাত আপোনাৰ নাম অনলাইন যোগে নিম্নোক্ত ৱেবছাইটত চাব পাৰিব ৱেবছাইটত মই কৈ দিছো ভালদৰে শুনি ল'ব www.nrcassam.nic.in এইটো ৱেবছাইটতো চাব পাৰিব আৰু আছে মই জনাই দিছো আপোনাৰ www.assam.mygov.in www.assam.gov.in www.homeandpolitical.assam.gov.in এই ৱেবছাইটসমূহত আপোনালোকৰ যেটো খচৰাখন আপোনাৰ নাম বিচাৰি চাব পাৰে কিন্তু আপোনালোকে গম পাইছে যে যোৱাবাৰ এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে যেটো নামবিলাক সহজতে চাব পৰা নাছিলে যেটো সাৰ্ভাৰ প্ৰব্লেম কাৰণ একে সময়তে সকলোকে যেটো এইবিলাক ৱেবছাইট ইউজ কৰিছিল বাবে আপোনালোকে চাব পৰা নাছিল আপোনালোকৰ নাম যদি অতি সহজে চাব বিচাৰে এটাই পদ্ধতি আছে আপোনালোকৰ এছএমএছ পদ্ধতি মই জনা প্ৰেক্টিকেলি নিজে মই কৰিছিলোঁ যোৱাবাৰ যেটো ৱেবছাইটৰ জৰিয়তে বহুত চেষ্টা কৰিছিলোঁ যদি মই নিজৰ নামটো চাব পৰা নাছিলোঁ গতে মই ৱেবছাইটৰ যেটো আপোনাৰ পেজবিলাক আছে এইবিলাক খোলা নাছিল সাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে তো মই যেটো পদ্ধতি চাইছিলোঁ যোৱাবাৰ অতি সোনকালে চাইছিলোঁ আৰু যেটো কম সময়ৰ ভিতৰতে পাইছিলোঁ যেটো হ'ল আপোনাৰ এছএমএছ পদ্ধতি এছএমএছৰ যোগেদি আপুনি আপোনাৰ যেটো এনআৰসি খচৰাখন আপোনাৰ নাম আছে না নাই আপুনি চাব যদি বিচাৰে তেনেহ'লে কম সময়ৰ ভিতৰতে এইটো চাব পাৰিব আৰু এইটো এছএমএছ কেনেকৈ কৰিব লাগে মই আপোনাক জনাই দিছোঁ ইয়াত কিছুমান নাম্বাৰ আছে এই নাম্বাৰৰ জৰিয়তে আপুনি এছএমএছ কৰিব লাগিব তে এছএমএছৰ এতে চাব পাৰে আপোনালোকৰ যে সম্পূৰ্ণ খচৰাৰ নাম অন্তৰ্ভুক্তি স্থিতিৰ সন্দৰ্ভত 30 জুলাই 2018 তাৰিখৰ দুপৰীয়া 12 বজাৰ পৰা অলপ পিছৰ পৰা আগতে পঞ্জীয়নৰ জৰিয়তে সক্ৰিয় এছএমএছ প্ৰাপ্তি তে দিছে 7899404444 বা 7026321133 বা 7026861122 বা 97655655 নম্বৰলৈ এছএমএছ পঠিয়াই আপোনাৰ মোবাইল নম্বৰটো আগতে পঞ্জীয়ন কৰি লওক যদি আপুনি আগতে পঞ্জীয়নৰ সুবিধা গ্ৰহণ কৰে তেন্তে 30 জুলাই 2018 তাৰিখে সম্পূৰ্ণ খচৰাত আপোনাৰ নাম অন্তৰ্ভুক্তি স্থিতিৰ সম্পদ আপুনি স্বয়ংক্ৰিয় এছএমএছ বাৰ্তা পাব আগতে পঞ্জীয়নৰ আৰ্হি হ'ল ARN ঠাই এৰি আবেদন পত্ৰ প্ৰাপ্তিৰ নম্বৰ উদাহৰণ স্বৰূপে যদি আপোনাৰ ARN নাম্বাৰটো ARN লিখি আপোনালোকে যেটো নাম্বাৰ সেই নাম্বাৰটো এনেকৈ বহাই দিব এতে উদাহৰণ হিচাপে দেখুৱাই দিয়া আছে এটো কোনো ধৰণৰ নাম্বাৰ নহয় এনেকৈ দি পঠাই এটো এনেকৈ টাইপ কৰিব আপুনি এনেকৈ টাইপ কৰাৰ পিছত আপোনালোকে ওপৰতে নাম্বাৰসমূহ যি আছে এই নাম্বাৰসমূহলৈ আৰু তলতে দিয়া আছে আপোনালোকক এই নাম্বাৰসমূহলৈ আপুনি পঠিয়াই দিব লাগিব যিকেইটা নাম্বাৰ দিয়া আছে গতে মই আপোনালোকক জনাও আপোনালোকৰ যদি খচৰাখনৰ আপোনালোকৰ নাম যদি সহজতে চাব বিচাৰে তেনেহ'লে এছএমএছ কৰক এছএমএছটো কেনে কৰিব আপোনালোকে ARN টাইপ কৰি অলপ স্পেস দিব তাৰ পিছত আপোনালোকৰ যেটো নাম্বাৰটো সেই নাম্বাৰটো টাইপ কৰি আপোনালোকৰ তলত দিয়া নাম্বাৰসমূহ লৈ পঠিয়াই দিব এতে নাম্বাৰসমূহ দিয়া আছে চাই ল'ব আৰু পাই যাব আপুনি ইয়াত নাম্বাৰসমূহ দি পঠিয়াই দিব ভিডিওটো সম্পূৰ্ণ